গ'লো নতুন এটা ব্লগ লৈ এইকেইদিন ব্লগ দিয়া নাছিলোঁ আপোনালোকে গম পায়েই আজি মানে বা এফালে যাবলৈ ওলাইছে আমি থ'ব যাওঁ বা ব'লক আপোনালোকেও লৈ যাওঁ কৈ যাওঁ কি কৰোঁ সকলোখিনি কৈ আছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নোহোৱাকৈ চাই যাব আৰু এতিয়া যাম মই ধ্ৰুৱদাৰ ঘৰলৈ মানে চুনচুনি বা আৰু মই যাম সিহঁতে কোনো নাযায় আমি দুজনেই যাম তো ব'লক যাওঁ গাইজ এতিয়া আহি পালোহি এতিয়া বাহঁত যাবগৈ বহুত বেয়া লাগিছে আকৌ আহিব মানে আমি গৈ আছোঁ কোকৰাঝাৰ আৰু এতিয়া পাইছোঁ ৰাতি 11টা বাজিব হ'ল আৰু বজা নাই চব ভালকৈ দেখাই দে মুখখন দেখাই নাই অঁ এতিয়া ঠিক আছে আমি গৈ থাকোঁ লগ পাম অলপ দেৰিকৈ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা বাজিছে 4টা আমি অকণমান ফ্ৰেছ হ'বলৈ ৰ'লোঁ আৰু চাওকচোন ভিউটো ইমানেই ভাল লাগিছে দেখিবলৈ ৰাতিপুৱা সময়ত সেইকাৰণে মই বোলো ক্লিপ অকণ লৈ থৈ দিওঁ আপোনালোকৰ কাৰণে আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আমি এইফালে আমি আহি পাই গ'লোহি কোকৰাঝাৰ আৰু এতিয়া মানে আমি য'ত আহিছোঁ তাত মানে গেটখন খোলা নাই আমি জল্দি পালোঁ 7টামান বজাতে আৰু এতিয়া ৰাতিটো হোৱা নহ'লেই সেইকাৰণে বহুত ভাগৰ লাগিছে মই অকণমান শুই লওঁ যেতিয়ালৈকে গেট নোখোলে এইফালে আমি আহি পাই গ'লোহি বডোফা কালচাৰ কমপ্লেক্স আৰু ইয়াতে আজি ভেৰিফিকেশ্যনৰ কাম হ'ব এইটো হাইৱে এইফালেদি আহিব লাগে কিমান ধুনীয়াকৈ কুলিজনীয়ে মাতি আছে নহয় শুনিয়ে ভাল লাগি গৈছে এইফালে আমি গৈ আছোঁ এতিয়া ভিতৰলৈ দেখাইছোঁ আপোনালোকক কি কি আছে ভিতৰত বহুত ল'ৰা ছোৱালী আহিছে কেনেকুৱা লাগিছে আজি আপোনাৰ অনুভৱটোতো ভালেই লাগিছে কিন্তু পাছত কি হয় গম নাপাওঁ আৰু ভেৰিফিকেশ্যনৰ কাৰণে আহিছোঁ বৰ্তমান ভালেই হ'ব আশা কৰিছোঁ পাছলৈও যাতে ভাল হওক চ' আমি এতিয়া সোমাই যাম এতিয়া এইফালে ভিতৰেদি গৈছোঁ দাদা ৱাও চ' বিউটিফুল চাওকচোন কি ধুনীয়া এইখন গেট ইয়াতে দেখিলোঁ দোকান এখন বহি আছে আৰু আমি গ'লোঁ খাবলৈ চাহ খাবলৈ আৰু এইফালে চাওকচোন পূৰা গোটেইখন গ্ৰীনেই হৈ আছে দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু ভিতৰখন গোটেইখন একদম পাৰ্কৰ গতে সজাই থৈছে দেখাই আছে আপোনালোকক এইবিলাক সেয়া চেয়াৰবিলাক এনেকৈ কালাৰ কৰি থৈছে আৰু আজি ভেৰিফিকেশ্যনৰ কামটো সেইটো ঘৰত হ'ব এইটো এইফালে মই চুনচুনি বাক ভিতৰত থৈ আহিলোঁ আৰু মই ওলাই আহিলোঁ বাহিৰলৈ বোলো চাওঁ ক'ত কি আছে আপোনালোককো দেখাই আছোঁ দেখালোৱেই অলম'ষ্ট আৰু এতিয়া গৈ আছোঁ মই গাড়ীত গৈ অকণমান শুই লওঁগৈ তেহেঁতি নহালৈকে টাইম লাগিব যিহেতু বহুত ল'ৰা ছোৱালী আহিছে 1200তকৈ ওপৰত আহিছে ল'ৰা ছোৱালী টাইম বহুত লাগিব চাওকচোন কিমান ধুনীয়া লাগিছে ঘূৰি ফুৰিছোঁ মই এনেকৈ অকলে এইফালে মই লৈ আহিলোঁ আকৌ চাহ পাপৰ আৰু এইটো টেকেলি পিঠা খাই মজা লাগিলে চাওঁতে টাইমটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ এইফালে আহি গ'ল আমাৰ চুনচুনি বা আৰু দাদা তেওঁলোকৰ কাম হৈ গ'ল এতিয়া আমি যাম ঘৰলৈ তো বাটত আমি কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম এইফালে আমি আজি দুপৰীয়াৰ লাঞ্চটো কৰি ল'লোঁ খাবলৈ খানাটো খুব টেষ্টি আছিলে আৰু বৰষুণৰ মাজে মাজে আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ এতিয়া আমি গৈ আছোঁ ঘৰলৈ চাওঁ বাটত কি কৰিব পাৰোঁ ভাবিছিলোঁ বৰষুণ নিদিলে আমি ক'ৰবাত কি চাই গ'লোহেঁতেন কিন্তু বৰষুণে আমাক
মানে সেইটো সুবিধা কৰি নিদিলে। এইফালে আমাৰ দুজন পূৰা মোবাইলত ব্যস্ত। বৰষুণৰ বতৰত আইচক্ৰীম খাবলৈ মন গ'ল। আমাৰ আকৌ বৰষুণৰ বতৰত আইচক্ৰীম খাবলৈ মন যায়। মোৰ মাতটো শুনিছে চাগে, গম পাইছে আপোনালোকে মোৰ মাত চাত ভাগি এদায়। আৰু সেয়া তলতো থৈ দিছোঁ। খাই লওঁ আমি আইচক্ৰীম। আমি আইচক্ৰীম খাওঁ মানে আপোনালোকে ভিউটো এনজয় কৰোঁ। ৰেষ্টুৰেণ্টত বহি খোৱাতকৈ মানে এনেকুৱা ঘুমটিবিলাকত খাই মোৰ বেছি ভাল লাগে। খাই লওঁ আমি আৰু চাহ। এইফালে পুৰা আমাৰ হৰি নামৰ পাৰ্টি। পাইলতদা নোলালে বেয়া পোৱা যে। এইফালে আমাৰ দাদা একদম পুৰা লাগি গৈছে। আচাম ভালকে দেখাই দিওঁ। গেলেৰিত একদম। এইফালে বাজিছে এতিয়া 10:30। আমি বোলো ঘৰলৈ অকণমান কিবি মিঠাই চিঠাই লৈ যাওঁ। সেইকাৰণে আহিলোঁ দোকানত মিঠাই সোমাব চ' ব'লক লৈ লওঁগৈ। গুড মৰ্ণিং। এতিয়া বাজিছে 12টা আৰু আমি পাই গ'লোঁ বিশ্বনাথ চাৰিআলি। এতিয়া বহুত ভোক লাগিছে, মানে ভোক লাগিছে কেলৈ সন্ধিয়াতে আমি কি ফাষ্টফুড খাই দিছিলোঁ আৰু বোলো ভাতটো আমি পিছলৈ খাম বুলি ভাবোঁতে এতিয়া 12টা বাজিলেগৈ আৰু ৰেষ্টুৰেণ্টটো বন্ধ হৈ গৈছিলে। ফাইনেলি আমি খোলা পালোঁ। এইখন দৈনিক পল বিশ্বনাথ চাৰিআলি হাইৱে কাষতে আছে। আৰু এতিয়া যিহেতু 12টা বাজিলে, আমি ডিনাৰে কৰোঁ নে ব্ৰেকফাষ্টে কৰোঁ ভাবিয়ে পোৱা নাই। কেছটো কি হ'ব মানে এতিয়া যি কি নহওক খাই লওঁগৈ ভাতটো। ভাত মেইন, ভাত লাগিবই আমাক। আহি গ'ল আমাৰ ভাত। মানে কি আমি কথা পাতি আছিলোঁ, মানে আমি ভাত ইখনত খাম সিখনত খাম ভাবোঁতে 12টাই বাজি গ'লগৈ। এইফালে আহি গ'ল আমাৰ ভাত। আজি আমাৰ ডিনাৰত আছে লোকেল চিকেন এণ্ড ৰাইচ। আমি খাই লওঁ। ভাতটো খাই আমি অকণমান শুই ল'লোঁ আৰু পাম কেতিয়া আৰু ঘৰ। তো এতিয়া আমি আমাৰ যাত্ৰাটো ইয়াতে সমাপ্ত কৰি আমি পাই গ'লোহি ঘৰ। আৰু আজি আমাৰ নিশা কিমান হৈছে 2:30 ন। আমি সদৌ কোকৰাঝাৰ জিলাৰ পৰা লখিমপুৰ জিলাত সোমাইছোঁহি। অ'কে, তো এতিয়া আমাৰ যাত্ৰাটো ইয়াতে আজি আমি সমাপ্ত কৰিছোঁ।